হেল্ল' ফ্ৰেণ্ডছ, এইটো কি জানেনে? এইটো হৈছে মেগনেছিয়াম গ্লাইচনেট। আৰু আপোনালোকে জানি আচৰিত হ'ব, ভাৰতবৰ্ষত 60% মানুহে মেগনেছিয়ামৰ অভাৱত ভুগি আছে, গমকে নাপায়। আৰু এই মেগনেছিয়ামে সুস্বাস্থ্য গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মেগনেছিয়ামে নাৰ্ভাছ ছিষ্টেম, মাচুল ছিষ্টেম সক্ৰিয় কৰি ৰখাত সহায় কৰে। মেগনেছিয়ামে ডাইজেশ্যন ইম্প্ৰুভ কৰে, হজমি শক্তি বঢ়ায়। মেগনেছিয়ামে ব্লাডত থকা ইনচুলিন লেভেল, চুগাৰ লেভেল নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। মেগনেছিয়ামে বিপি নিয়ন্ত্ৰণত সহায় কৰে। মেগনেছিয়ামে হাৰ্ট হেল্থ ভাল কৰি ৰখাত সহায় কৰে। তদুপৰি আমাৰ শৰীৰৰ হাড়সমূহত 60% মেগনেছিয়াম জমা হৈ থাকে। ফলস্বৰূপে মেগনেছিয়ামে আমাৰ হাড়ৰ ঘনত্ব বঢ়োৱাত সহায় কৰে। আমি কেৱল হাড়ৰ কাৰণে খালি কেলছিয়াম খাই থাকোঁ। কেলছিয়াম খালেই নহ'ব, লগতে এইটোও খাব লাগিব। আৰু মই এইটো সেৱন কৰোঁ দুটা কাৰণত। এটা হৈছে মোৰ ব'ন ডেনচিটি ইম্প্ৰুভ হ'ব লাগিব, কাৰণ মই সদায় জিমত হেভি লিফ্ট কৰা যায়। আৰু এইটো মই সেৱন কৰোঁ ৰাতি শোৱাৰ আগত। ৰাতি শোৱাৰ আগত সেৱন কৰিলে গভীৰ নিদ্ৰা যায়, একদম ডিপ শ্লিপ হয়। পুৱা উঠি এনেকুৱা লাগে যেন পৃথিৱীখন মোৰ কাৰণে বনোৱা হৈছে, একদম ফ্ৰেছ লাগে। গতিকে আপোনালোকে ডক্টৰৰ তাত যাওক, চেক কৰক আপোনাৰ শৰীৰতো মেগনেছিয়াম ডিফিচিয়েঞ্চি আছে নে নাই। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, শ্বেয়াৰো কৰিব, সকলোৱে গম পাওক, আৰু পেজটো ফ'ল' কৰিব। ধন্যবাদ।